সেই আৰু দিখন এৰিব এপাৰো মোৰ মইনা কণ ও দিচাং এৰিব পাৰো ও চেনেহৰ বিহুতি এৰিব নোৱাৰো ও নেখায়ো থাকিব পাৰো। আমাৰ কাৰণে বিহু সেই তেনেকুৱাই আৰু। পিছে দাদা, আমি যদি আপোনাৰ শৈশৱৰ কথা সুধো, আপুনি এবাৰ কৈছিলে যে বিহু দলসমূহৰ লগত আপুনি বিহু গাই ফুৰিছিলে, সেই শৈশৱৰ কথা পাতিছো। কিছু স্মৃতি নিশ্চয় আছে, সেয়া আমি জানিব বিচাৰিম। শৈশৱ মানে মইতো একেবাৰে গাঁৱলীয়া ল'ৰা। আমাৰ শিৱসাগৰ জিলা আছিলে, আমাৰ মহকুমা আছিলে চৰাইদেউ, আৰু এতিয়া সেইখনো এতিয়া চৰাইদেউ জিলা হ'ল। আৰু আমাৰ এই চৰাইদেউ সোণাৰী যিখন চহৰ, আমাৰ চৰাইদেউ মহকুমাৰ এতিয়া চৰাইদেউ জিলাৰ যি সদৰ ঠাই, তাৰ পৰা 3 কিলোমিটাৰমান দূৰত আছে মোৰ গাঁও, লংপটীয়া বুলি কয়। লংপটীয়া এফালে ভজু ষ্টেচন, এফালে সাপেখাতি, তাৰ মাজতে এটা সৰু ষ্টেচন লংপটীয়া ৰেলৱে ষ্টেচন। সেইখনে মোৰ গাঁও। তাতে LP স্কুল পঢ়িলোঁ। মই যিখন স্কুলত পঢ়িছিলোঁ তাৰ নামটো হ'ল চাউৰংগাবাম LP স্কুল বুলি। চাউৰংগাবাম, এইবোৰ মানে আমাৰ কিছুমান মানে হেৰি আহোমৰ শব্দ হয়। তাৰপিছতে লংপটীয়া হাই স্কুল, এনেকৈ তাৰ সোণাৰী কলেজত পঢ়িলোঁ। সোণাৰী কলেজৰ পৰা BA পাছ কৰিলোঁ 1981 চনত। অৱশ্যে 79 চনতে পাছ কৰিব লাগিছিলে। তেতিয়া কি হ'ল, অসম যিটো বিদেশী খেদা আন্দোলন সেইটো আৰম্ভ হ'ল 79 চনত। সেই হোৱাৰ পাছতে আমাৰ পৰীক্ষা নহ'ল। এবছৰ নহয়, 2 বছৰকৈ নহ'ল। 79 চনতো নহ'ল, 80 চনতো নহ'ল। আমি 81 চনত পৰীক্ষা দিবলগীয়া হ'ল। 2টা বছৰ লছ। কিন্তু 2টা বছৰ লছ নহ'ল, আমাৰ 1টা বছৰহে লছ হ'ল। তাৰমানে 79 যিটো, সেইটো লছ দিয়ে বুলি চৰকাৰে ঘোষণা কৰিলে। গতিকে আমাৰ দেহাটোৰ বয়সটো বাঢ়িলে, কিন্তু চাৰ্টিফিকেটৰ যিটো বয়স সেইটো এবছৰ নেবাঢ়িলে। এই তেনেকুৱা চিষ্টেম মানে হেৰি কৰিছিলে চৰকাৰে। আৰু মই সৰুতে আমি আমি হাল বাই আকৌ খেতি কৰা, আমাৰ ভুই ৰোৱা, হাল বোৱা, কঠীয়া পৰা, কঠীয়া তোলা এইবিলাক বাৰু হেৰি আমাৰ মহিলাসকলৰ হেৰি। কিন্তু আমাৰ কঠীয়া আকৌ নিয়া পথাৰলৈ, আকৌ ধান দোৱা দিনত ডাঙৰি অনা, বিৰিয়া লৈ কথাত, এইবিলাক গোটেই খেতিৰ মাজত আমি ডাঙৰ হোৱা। সেইকাৰণে কি হয়, আমি সৰুৰ পৰা বিহুটো এনেকুৱাকৈ পাইছোঁ যে আমাৰ গাঁৱত আগতে বিহু দলবিলাক থাকে। আমাৰ দেউতাহঁতো বিহু মাৰিছিলে, ককাহঁতো মাৰিছিলে। আমি ককা বুলি নকওঁ পাইছোঁ, আমি দৌতি বুলি কওঁ আমাৰ বুঢ়াসকলক। গতিকে তেতিয়া তেওঁলোকৰ বিহু দলবিলাকৰ পিছে ঘূৰি ফুৰা যায়, সৰু এটা হৈ আৰু। তেনেধৰণে বিহুৰ সেই আমেজটো আমি পাইছিলোঁ, যিটো একেবাৰে বাস্তৱ যিটো বিহু কেনেকুৱা, চোতালৰ বিহু কেনেকুৱা, গছৰ তলত চ'ত মাহত কেতিয়াবা আমাৰ যিটো মানে আখৰা কৰে বিহু, মানে চতৰ বিহু বুলি যিটো কয়, চতৰ 15 দিনমানৰ পৰা এই গছৰ তলত সকলোৱে বিহুৱে এখন তাত তৰে, আমাৰ বিহু তৰা বুলি কয় দেই। বিহু মানে কৰা নহয়, বিহুখন তৰি দিনে, সেই বিহু তৰা বুলি কয়। বিহু তৰে ধৰি লওক চতৰ 15 তাৰিখমানৰ পৰা। সেই তেতিয়া আমি দূৰৰ পৰা হ'লেও চাওঁ বা ওচৰতো যাওঁ। তেনেধৰণে আমি সৰুৰ পৰা মই সেই বিহু পালোঁ। তাৰপিছতে দ্বিতীয় কথা হ'ল, আমাৰ নামঘৰ চামঘৰ, সকাম নিকাম, মানুহৰ ঘৰে ঘৰে আমাৰ টোকাৰী গীত আমাৰ যেতিয়া ভাদ মাহৰ খেতি শেষ হয়, আহিন মাহটোত আমাৰ গাঁৱৰ গোটেই মানে যিবিলাক ডেকা ল'ৰা লগ হৈ ঘৰে ঘৰে টোকাৰী গীত গায়, ধৰ্মীয় গীত মাত। কেলৈ গায় মানে সেইটো এটা ঘৰে ঘৰে আনন্দ। মাহ প্ৰসাদ কোনোবাই দিলে, কোনোবাই চাহ একাপ খোৱালেও হ'লো, কোনোবাই কিবা মুঠতে শৰাই এখন দিলে। সেইধৰণে এটা বৰ ধুনীয়া পৰম্পৰা আছিলে। ঘৰে ঘৰে টোকাৰী গীত গাইছিলে। সেইবোৰত ঘূৰো। সেইকাৰণে তেতিয়া টোকাৰী গীতৰ বিষয়ে পৰম্পৰাটো খগেনা মাজতে ৰাখিছোঁ। সেই পৰম্পৰাটো এতিয়া নাই নেকি? আজিকালি ল'ৰাবিলাকে এইবোৰ এৰিলে আৰু। আজিকালি গাঁওবিলাকো আজিকালি টাউন হৈ থাকিলে। তাকে সেই আমি কৰণীয় আমাৰ কি আছে, সেই সময়ৰ বিহু আজিৰ সময়ৰ বিহু যথেষ্ট পাৰ্থক্য আছে। আৰু সেই পৰম্পৰাটোৱে কিন্তু কোনোবাখিনিত এই আমাৰ লোকসংগীতটো, টোকাৰী গীতক সাংঘাতিক এটা প্ৰসাৰ প্ৰদান কৰিছিলে আৰু যথেষ্ট প্ৰসাৰ হৈছিলে সেই জৰিয়তে। কিন্তু আজিকালি সেইটো যেতিয়া নোহোৱা হৈ থাকিলে, সেইটো নোহোৱা হোৱাত ইয়াৰ প্ৰসাৰটো কোনোবাখিনিত কমিছে নেকি? এই সন্দৰ্ভত আপুনি কি ক'ব? এতিয়া প্ৰায় ল'ৰা ছোৱালীয়ে বা ল'ৰাই, বিশেষকৈ টোকাৰী গীতটো বাৰু ছোৱালীয়ে নাগায়। ল'ৰাবিলাকে খুব কম সংখ্যক 2-এজনে চেষ্টা কৰে বা শিকিবলৈ বিচাৰিছে, কিন্তু প্ৰায় মানে নকৰে, নিবিচাৰে এইবিলাক কৰিবলৈ। গতিকে এইটো প্ৰায় লুপ্ত প্ৰায় নিচিনা হৈছে বুলিয়ে ক'ব লাগিব। কেলৈ এতিয়া নতুন চামৰ ভিতৰত খুব এই টোকাৰী চোকাৰী গীত বা
মানে দেখিবলৈ খুব কমেই পোৱা যায় একেবাৰে নোহোৱা নহয় কিন্তু যি ধৰণে ধৰি লওক কৰিব লাগে ৰাখিব লাগে সেই ধৰণে বৰ ৰাখিবলৈ ইচ্ছা নকৰা যেন লাগে আৰু যদি আমি আকৌ ল'ৰালিলৈকে যদি উভতি যাওঁ তেন্তে কেনেকৈ আৰম্ভ হৈছিল সেই টোকাৰী গীতৰ আপোনাৰ সাধনা আৰু সাধনা বুলি নহয় মই কৈছোৱে যে আমাৰ হ'ল এই এটা মাহমান মানে টোকাৰী গীত গধূলি টোকাৰী গীত গাই ঘৰে ঘৰে এইবোৰ লগত থাকোঁতে সেয়ে আৰু শুনি শিকিলোঁ টোকাৰী আমাৰ ঘৰত আছিলে বা টোকাৰীখনো বজাবলৈ শিকিলোঁ বা ঢোলো বজাবলৈ শিকিলোঁ তাৰপৰা তেনেকৈ সেইধৰণে যিটো পৰম্পৰাভাৱে যিটো আমাৰ গাঁৱত চলি আছিলে সেই গাঁৱত চলি থকা বেয়া শিকা আমাৰ কোনো স্কুল বা কোনো হেৰি বুলি মানে চুই শিকা হৈছে আৰু সেইবিলাক তেনেধৰণে পৰম্পৰাগতভাৱে শিকা তাত কোনো স্কুল বা কোনো মানে হেৰি আনুষ্ঠানিকতা নাই লংপটীয়াৰ পৰা আহি লংপটীয়াত গৰু চৰাই থকাৰ পৰা আহি মহানগৰীত শিক্ষকতাৰ পাছত ছেক্ৰেটেৰিয়েটত চাকৰি আৰু তাৰ পাছত ৰবীন্দ্ৰ ভৱনত সাংস্কৃতিক সঞ্চালকালয়ত চাকৰি আৰু তাৰ পাছতে অৱসৰ এই গোটেই জাৰ্ণিটো অকণমান দৰ্শকসকলে আচলতে 79তে প্ৰথম আহিছিলোঁ ইয়াত 79ত প্ৰথম আন্দোলনটো আৰম্ভ হওঁতে জৰ্জ ফিল্ডত বৰ ডাঙৰ সমাৰোহ পাতিছিল সেই তেতিয়া যে আহিছিলোঁ তেতিয়া গুৱাহাটীলৈ আহিতে চালোঁ যে নহয় গুৱাহাটীলৈ আহিব লাগিব ইয়াত মানে থাকিলে কিজানি অকণমান সকলো ফালে মানে সুবিধা হ'ব নেকি বুলি তেতিয়া মই 81 চনৰ মানৰ পৰা নিগাজিকে থাকিবলৈ আহিলোঁ কাহিলীপাৰাত যিখন নৰকাসুৰ বুলি কয় সেই গোটেই কাৰ্বি মানুহৰ গাঁও দেই কাৰ্বি মানুহ তাত সেই তাত আমাৰ মানে আমাৰ দৌতি এজন আছিলে তাত কাহিলীপাৰাত এজন আছিলে আমাৰ কি কয় এই শৰণীয়া তেওঁ ঘনকান্ত চেতিয়া ফুকন তেওঁ বি বৰুৱা কলেজৰ লেকচাৰ আছিলে তাৰপৰা তাত যিজন সৰু দৌতি আছিলে পূৰ্ণানন্দ চেতিয়া ফুকন বুলি সেই প্ৰথম তেওঁলোকৰ ঘৰতে আহি থাকি তাৰপৰা তাত বেলেগকৈ থাকিবলৈ ল'লোঁ লৈ তাত তেতিয়া ইয়াত স্কুল নাছিলে হাই স্কুল নহয় তেতিয়া সেই MV স্কুল আৰম্ভ কৰিছিলোঁ মই 81 চনত আমি কেইজনমান লগ লাগি তাৰমানে আৰু এটা তাত ঘটনা হৈছিলে দিছপুৰত এখন মানে MV স্কুল আছিলে সেই স্কুলখন এই কিবা দিছপুৰ হেৰি কৰোঁতে এই ৰাজধানী এলেকাত আছিলে কাৰণে পিছত কোৱাৰ্টাৰ বনাবলগীয়া হোৱাৰ কাৰণে সম্ভৱ স্কুলখনৰ পৰা ভাঙি পেলালে যিগৰাকী শিক্ষয়িত্ৰী আছিলে সেইগৰাকীয়েও স্কুল এখন খোলা কথা চিন্তা কৰি তাৰ পালেগৈ গতিকে সেইধৰণে আমি এই তাৰ আমাৰ নৰকাসুৰৰ জ্যোতি সংঘ বুলি এটা সংঘ আছে সেই ল'ৰাবিলাকক লগত লৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা মানে খেৰ বাঁহটো বৰ গাঁৱতে পায় খেৰ বাঁহৰ এখন স্কুল কৰি আমি 82 চনৰ মানৰ পৰা সেই স্কুলটো 83 চনৰ পৰা ভাল ধৰণে মানে এনেই হেৰি হৈছে আৰু MV স্কুল এখন তৰি কাহিলীপাৰাত তাত 3 বছৰ মাষ্টৰ কৰিলোঁ মাজে ছেক্ৰেটেৰিয়েটত এই যেতিয়া এছেম্বলি হয় তাত ৱাৰ্ড চেনৱাৰ্ড বুলি এটা চাকৰি দিয়ে অকল এছেম্বলি চলাকেইদিন দিয়ে সেইদিন মানে তাত তেনেকৈ কৰোঁ তাৰপাছত এই বিহু দল এটা খুলিলোঁ মই তাত নৰকাসুৰতে বিহু দল মানে ল'ৰা ছোৱালীবিলাকক ল'লোঁ আৰু ব'ল বিহু মাৰোঁ সেই বিহু মাৰি থাকোঁতে এই গণেশগুৰি যিখন বিহু পাতে তাৰ যিকেইজন তেতিয়া ল'ৰাবিলাক জয়ন্ত বড়ো বুলি এজন আছিলে দেই সিহঁতি মোৰ লগত যায় কাহিলীপাৰাত কথা বতৰা পাতোঁতে বোলে হেৰি কৰক এই বিহু আমি যে বিহু পাতোঁ গণেশগুৰিত এই বিহু যিখন মানে হেৰিটো এই প্ৰথম দিনাখন বোলে অপেনিং কৰি দিবি মানে বিহু দল এটা কৰি যেনে তেনে তেতিয়া আমি যেতিয়া বিহু মাৰিছোঁ ল'ৰা ছোৱালীবোৰ শিকাইছোঁ কৰিগ্ৰাফ কথা নাই ঢোল বজা নাচ তাল বজা পেঁপা বজা সেনেকুৱা তেতিয়া মই সেই তাত যেতিয়া বিহু মাৰিলোঁ এই গণেশগুৰি তাত মানে হেৰিও হয় নহয় মানে প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ বিচাৰক বহি আছিলে তেতিয়া মানে আনন্দমোহন ভাগৱতী ছাৰ তেখেত ডেপুটি ডাইৰেক্টৰ আছিলে কালচাৰেল এফেয়াৰ্ছত ৰবীন্দ্ৰ ভৱনত তেওঁ জাহাজ আছিলে তাৰপৰা মই যেতিয়া সেই বিহু চিহু গাই নামি আহিলোঁ মোক মতাই আনিলে এই ল'ৰাটো মাতি দিছোঁ ক'ৰ ল'ৰা এইটো মাতিলে বোলো তোৰ ঘৰ ক'ত মই বোলো মোক সোণাৰী আমাৰ হেৰি চৰাইদেউ কি পাছ তই মই বোলো মই BA পাছ কৰিলোঁ তাৰপিছত ৰবীন্দ্ৰ ভৱন চিনি পাওঁ নকওঁ মই বোলো গৈ পোৱা নাই তাৰপিছত তই ৰবীন্দ্ৰ ভৱনলৈ যাবিচোন তই সুধি মেলি ল'ৰা এটা গ'লোঁ আৰু গৈ কৈছে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন আন ফিল আপ কৰি দি থৈ যা তোৰ চাৰ্টিফিকেট সেই তেনেকৈ মোক মাতি নি ভাগৱতী চাই চাকৰি দিলে তাত সেই চাকৰি 85 চনত 85তে ইয়াত সোমোৱাৰ পিছত আৰু মানে যদিও চাকৰিটো দিলে কিন্তু চাকৰি কৰা নহ'লগৈ ৰিটায়াৰ হোৱালৈকে তাৰমানে এই আৰু চাকৰি আৰম্ভ কৰাৰ পৰা মানে আজি যা চিমলা যা কাইলৈ মানে দিল্লী যা কাইলৈ কলিকতা যা এই টোকাৰী গীত গাবলৈ বিহু গাবলৈ এই দলবিলাকৰ লগত স্বাগতম জনাইছোঁ
ডিডি অসমৰ সমূহ দৰ্শকক আপোনালোকে চাই আছে সুপ্ৰভাত অসম। আমি এটি বৰ ধুনীয়া ক্লিপিং উপভোগ কৰিলো। খগেন দা, এইখিনিতে আমি কথা পাতি আছিলো যে আপুনি যেতিয়া চাকৰি কৰি আছে তাৰ মাজত আপুনি বিভিন্ন ঠাইত যাবলগীয়া হৈছিলে, সেইখিনি আকৌ জানিব বিচাৰিম। চাকৰি পোৱাৰ আগতেও মই তেতিয়া সেই সময়ত আমি কেছেটো মাজে মাজে কৰিছিলোঁ, বিহু কেছেট। তেতিয়া অকল জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' আছিলে, তাত অন্য নাই, ষ্টুডিঅ' কোনো নাই গুৱাহাটীত। আৰু তাতো সেই হাবি জংঘল, পেপা বজালে সাপ আহি যায়, সেনেকুৱা মানে সেনেকুৱা আছিলে হাবি, একেবাৰে হাবি জংঘলৰ মাজত এটাই ষ্টুডিঅ', তাত পেপা চেপা বজালে সাপ আহি যায়, একদম দিগদাৰ হৈ যায়। সেইটো 85 মানৰ কথা কৈছোঁ, 85 মানৰ পৰা কথা কৈছোঁ সেইটো। তাৰপিছত আমি তেতিয়া সেই পীযুষ কান্তি ৰয় বুলি এগৰাকী আছিলে চাউণ্ড ৰেকৰ্ডিং ইঞ্জিনিয়াৰ, তেওঁৱে অসমৰ প্ৰথম। তাৰমানে তেওঁ আছিলে বম্বে RK ষ্টুডিঅ'ত, ৰাজ কাপুৰৰ ষ্টুডিঅ'ত আছিলে। আমাৰ স্বনামধন্য ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱে তেখেতক ধৰি লৈ আহিলে, মোৰ ব'ল হেৰি বোলে গুৱাহাটীতে এটা ষ্টুডিঅ' খুলিব লাগিব, তুমি তালৈকে ব'লা। সেই পীযুষ দাক লৈ আহিলে ধৰি। সেই পীযুষ কান্তি ৰয় প্ৰথম এই চাউণ্ড ৰেকৰ্ডিং ইঞ্জিনিয়াৰ। তেতিয়া আমি তাত গাই, তেতিয়া 2 টেক আৰু দীঘলকৈ মাইক এটা দি দিয়ে, এফালে ল'ৰা এফালে ছোৱালী গাব লাগিব, আৰু ভুল হ'লে আকৌ গাব লাগিব। যিহেতু 21 মিনিট আমি একেলগে গাব লাগিব, আকৌ প্ৰথম পৰা গাব লাগিব, 21 মিনিট একেলগে গাব লাগিব। যদি কেনেবাকৈ গগনাখন ভুল কৰিলে, যদি কেনেবাকৈ পেপাৰটো ভুল কৰিলে, আকৌ 21 মিনিট গাব লাগিব। তাৰমানে এইবোৰ ডাবিং চাবিং ট্ৰেক নাই, 2 টেকৰ হেৰি এই তেনেকুৱা ছিষ্টেম আছিলে। আৰু তেতিয়া এই ৰেকৰ্ডিংবিলাক কৰে, আধুনিক গীত যিবিলাক কৰা চাইছিলোঁ আমি, সেইও বৰ কষ্ট হয়। মানে কোনোবাই বাদ্যযন্ত্ৰী কোনোবা যদি অকণমান ভুল কৰিলেও, এই আধুনিক গীতবিলাকত বেছি অসুবিধা হয়, ঢেৰ বাদ্য, কোনোবাই পাহৰিলে আকৌ হেৰি কৰিবলৈ হ'লগৈ হয়। গতিকে সেইবিলাক বহুত কষ্টকৰ সেই সময়ত, মানে যিসকল শিল্পীয়ে কৰিছিলে কাম, আধুনিক গীতেই হওক বা বিহুৱে হওক, আমি যিবিলাকে ৰেকৰ্ডিং কৰিছিলোঁ, সেই সময়ত কষ্ট আছিলে। আৰু সেইকাৰণে খুব চিৰিয়াছ হ'বলগীয়া হৈছিলে, আৰু সেইকাৰণে বস্তুবোৰ লাইভ হৈছিলে। আজিকালি দৰে তাৰ কাৰণে ৰিহাৰ্চেলো কৰিব লগা হৈছিল, ৰিহাৰ্চেল আমি আগতে। তাৰ পাছত 87ত খুলিলে এই ফিল্ম ক্ৰাফ্ট বুলি, ৰাজগড় ফিল্ম ক্ৰাফ্ট। তাৰ 87ত 88 মানত খুলিলে ভূপেন উজিৰে এই অডিটেক। তেতিয়া এনেকে 2-3টামান ষ্টুডিঅ' হৈছিলে তেতিয়া। ৰিহাৰ্চেল কৰিব লাগে তেতিয়াও, এইবিলাক ষ্টুডিঅ'টো 2 টেক, সেইবোৰ একেলগে হেৰি কৰিব লাগে। ৰিহাৰ্চেল তেতিয়া আমাৰ সুৰদেৱী হোটেল, এই অলংকাৰ হোটেল, এই গণেশগুৰি কামৰূপা হোটেল, এইবিলাক বুকিং হৈ যায় এমাহ 2 মাহ কাৰণে ৰিহাৰ্চেল। এমাহ তাৰমানে বিহু কেছেট ঢেৰ থাকে, কেছেটৰ আৰম্ভ হৈ গ'ল যাত্ৰা। যেতিয়া তেনেকে মানে বিহু কেছেটৰ সেই যেতিয়া চাকৰি সোমালো, তেতিয়াৰ পৰা মানুহবোৰ চা চিনাকি হ'ল। গতিকে আমাৰ ভাইটি দা মহানন্দ মজুমদাৰ বৰুৱা, তেতিয়া বিহু গোৱা মানে আমি কেইজনমান আছিলোঁ। মহানন্দ মজুমদাৰ বৰুৱা, বিপুল চেতিয়া ফুকন, আৰু এজন আছিলে চৰধাৰ আমাৰ ঢুকাত, তেখেত প্ৰয়াত দিলীপ গগৈ। দিলীপ গগৈয়ে প্ৰথম ঢোলৰ যিবিলাক আজিকালি ল'ৰাই বজায়, মানে সোমনাথ বৰাৰ পৰা আদি কৰি বা প্ৰসেন বৰাৰ পৰা আদি কৰি যিসকলে ঢোল হেৰি কৰিছিলে, সেইবোৰ চব টেকনিক দিলীপ গগৈ, তেওঁৰ পৰা শিকা, তেওঁৰ শৰণীয়াত আছিলে। গতিকে সেই দিলীপ দাই ঢোলো বজাইছিলে, দিলীপ কাইদেউ। আমি তেতিয়া সেই দিলীপ কাইদেউ ঢোল বজায়, আমি মহানন্দ মজুমদাৰ ভাইটি দা, মই, বিপুল চেতিয়া ফুকনে গাওঁ। ছোৱালী আছিলে তেতিয়া ৰাণী দাস বুলি, এতিয়া আছে, তাই বেংকত চাকৰি ৰিটায়াৰ হৈছে। তাৰপৰা অনিতা গোহাঁই বুলি। তেতিয়া এইবিলাক অহাই নাই, আৰু বহু পাছৰ এই ভিতালীহেঁত বা তৰালীহেঁত বা এনেকুৱা নিৰ্মালীহেঁত, এই বহু পাছত আমি তেতিয়া সেইখিনি আৰু। তাৰপিছত এই অলপ পাছতে সোমনাথ বৰাহেঁত আহিলে ঢুলীয়া, প্ৰসেন বৰা আহিলে এই কেছেট জগতলৈ, সোমনাথৰ মিছেছ নিতুমণি সেহেঁতিও গাবলৈ ল'লে। এই ধৰণে তেতিয়া কেছেট আৰম্ভ হ'ল, কেছেটত গালোঁ, হেৰি কৰিলোঁ। চাকৰিও কৰাৰ ভিতৰত আকৌ যেনি তেনি যাবগৈ লাগে, বিভিন্ন দেশে বিদেশে আপুনি পৰিৱেশন কৰিবলৈ যাবলগীয়া হৈছিলে। মই বিদেশলৈ প্ৰথম গৈছোঁ মই হেৰিতহে, কি কয় 79 নে 7 এনেকুৱা টাউন প্ৰথম গৈছিলোঁ ৰাছিয়ালৈ গৈছিলোঁ। তাৰপিছতে এনেকৈ লণ্ডন, স্লোভেকিয়া, তাৰপৰা এইবিলাক মানে থাইলেণ্ড, কম্বোডিয়া, এইবিলাকলৈ আৰু কেইবাখনলৈও গৈছিলোঁ। হেৰি গৈছোঁ মানে ওচৰে পাঁজৰে এইবোৰতো আছে আৰু, ভূটান এইবিলাক আমাৰ মানে ছিকিমৰ পৰা ইণ্ডিয়া, ভূটানত এনেকৈ গৈছোঁ বাহিৰলৈ। সেইবিলাকতে বিহু টোকাৰী এইবিলাক কৰি কৰি আমাৰ স্লোভেকিয়া যিখনলৈ গৈছিলোঁ, তাত আকৌ আমাৰ ৰাষ্ট্ৰদূতজন আছিলে অসমীয়া, তেওঁ উপেন বড়ো বুলি, ৰঙীয়া মানুহ, ভাৰতৰ ৰাষ্ট্ৰদূত। তেওঁৰ জহতে আমি তালৈ গৈছিলোঁ। তেন্তে তাতো সেইবিলাক মানে এটা কথা দেখিলোঁ যে বাহিৰত আমি টোকাৰীয়ে গাওঁ বা বিহুৱে গাওঁ,
কিন্তু যিকোনো মানুহে ভাষাটো নুবুজিলেও তেওঁলোকে বস্তুটো খুব আদৰি লয় আৰু খুব এনজয় কৰে। কাৰণ এষাৰ কথাই আছে, মিউজিক হেজ নো লেংগুৱেজ। যেতিয়া মৰিবই লাগিব মনোভাই আয়ু খুৱাইব তুতি ৰাম ফুট ভাই যাহবে ঠাকুৰংগে সংগে মনোভাই সেহৰ বেমাৰিব খুটি। পুনৰ স্বাগতম জনাইছো সুপ্ৰভাত অসম অনুষ্ঠানটিলৈ। আজি আমাৰ সৈতে আছে লোকসংগীতৰ সাধক খগেন গগৈ। দাদাৰ সৈতে আমি ঢেৰ কথা পাতি আছো আৰু বহু নজনা কথাই জানি আছো। তেওঁৰ জীৱনৰ বিভিন্ন যাত্ৰাৰ বিষয়ে আমি কথা পাতি আছো। আমি এতিয়া বৰ্তমান আছিলো শ্লোভাকিয়াত আছিলো নেকি? শ্লোভাকিয়াত আছিলো। সেইখিনি বিদেশ ভ্ৰমণ কৰিছিলো আৰু ভাল লাগিছিলে। আৰু কিছুমান হেৰিও হয় মানে যিখন হেৰি বুলি কৈছো ৰিউনিয়ন আইলেণ্ড যিখন, সেইখন মানে ফৰাচীসকলৰ হেৰিত আছিলে, ফ্ৰান্স কলনী। তাত কিন্তু এতিয়াও ডিউক থাকে, যদিও হেৰি পৰে ডিউক মানে হেৰি নহয়। তাৰ আমাৰ হাই কমিশনাৰ বুলি ভাৰতৰ এজন থাকে। কিন্তু তাত এটা প্ৰব্লেম হয় কি, তেওঁলোকে ফৰাচী মানুহখিনিয়ে ইংৰাজী নকয়। তেওঁলোকে ইংৰাজী ক'বলৈ বিৰাট বেয়া পায়। আমাৰ যেনেকে চাউথৰ মানুহখিনি হিন্দী ক'বলৈ বেয়া পায়, তেনেকে তাত হেৰি নকয়। আমি প্ৰব্লেমত ফচিছো কি, যেতিয়া আমি এয়াৰপৰ্টত নামিছো, নামি তাৰ ছিষ্টেমবিলাকতো জানিব লাগিব। তাৰ মানে মানুহবিলাকক সুধিলে মানে সিহঁতি ইংলিছত উত্তৰ নিদিয়ে, উল্টা পাল্টা কৈ দিয়ে, বুজো কি এতিয়া। তাৰপিছত যেনিবা যেনে তেনে মানে ভাৰতীয় যিজন কেৰেলাৰ মানুহ যিজন তাত অফিচাৰ আছিলে, তেওঁ কিবা কিবি সুবিধা কৰি সোমাই আহিলে আৰু হেৰিলে ওলাই। তেতিয়া আমাক তেওঁ বুজাই মেলি, কাৰণ তাত কি হয় মানে আমাৰ এতিয়া এই এয়াৰপৰ্টত আমাৰ এই হেৰিবিলাক বস্তু বান্ধি নিয়া তলিবিলাক য'তে ত'তে পেলাই থৈ দিয়ে। ইফালে এখন পৰি থাকে, সিফালে এখন পৰি থাকে। তাত সেইটো চিষ্টেম নহয়, তাত শিকলি লগাই থৈ দিয়ে। সেই শিকলিটো কি হয়, তাত ফ্ৰেং বুলি কয়, ফৰাচী যিটো পইচা ফ্ৰেং, তাত সেই 20 ফ্ৰেং এটা ভৰাই দিব লাগিব। তেতিয়া এৰিটো মাৰি দিলে ঠিকলিডাল নিজে নিজে খুলি যায়। আকৌ সেই 20 ফ্ৰেংটো গৈ যদি তাত ভৰাই দিয়া যায়, তেতিয়া শিকলিডাল আকৌ লগাই দিয়াৰ লগে লগে বস্তুখিনি থৈ আকৌ নি কেনে যেতিয়া সেইটো শিকলিডাল মানে তাত হেৰি কৰি দিয়া যায়, সোমাই দিয়া যায়, সেই 20 ফ্ৰেংটো আকৌ ওলাই আহে। তাৰমানে এইটো এটা ডিচিপ্লিন কৰিব, নহ'লেতো মানুহে পেলাই থৈ যাব। পইচা 20 ফ্ৰেংক মানে আমাৰ 120 টকা। নহয়, 1 ফ্ৰেংকত হেৰি 120 টকা। সেই তেনেকুৱা ধৰণৰ কিছুমান অভিজ্ঞতা আছে। ফৰাচীবিলাকে এতিয়া সুধিছিলোঁ কেলে নকয়। তাৰমানে নেপোলিয়ন বোনাপাৰ্টে যদি 5 মিনিট দেৰি নকৰিলেহেঁতেন যুদ্ধত, তেতিয়া নেপোলিয়ন বোনাপাৰ্ট জিকিলে ইংৰাজী ভাষাটো কিন্তু ইণ্টাৰনেশ্যনেল নহ'লহেঁতেন বুলি কয়, ফৰাচী ভাষাহে হ'লহেঁতেন। গতিকে সেইটো কাৰণেই তেওঁলোকে মানে এই ফৰাচীসকলে ইংৰাজীটো ভাষাটো ক'বলৈ বিৰাট বেয়া পায়। কোনোবাখিনি প্ৰতিবাদ এটা স্বাভিমান এটা তেনেকুৱা। তাৰপিছত আমাৰ যেতিয়া পাৰ হৈ তেতিয়া যিখিনি মানুহ পাইছোঁ আৰু ইণ্ডিয়ান মানুহ খুব কম আছে অৱশ্যে, তথাপিতো আছে। তেনেকুৱা কিছুমান প্ৰব্লেম বা অভিজ্ঞতা বাহিৰলৈ গ'লে হয় আৰু। খগেন দা, এইখিনিতে মই কেইটামান নাম ল'ম। এই নামকেইটাৰ লগত আপোনাৰ জীৱনত কি ভূমিকা আছে, নামকেইটাৰ কি উপকাহিনী থাকিব পাৰে, মই সেই নামকেইটা প্ৰথমে ল'ব খুজিছোঁ। প্ৰথম নামটো ল'ম দিলীপ গগৈ। নাই, দিলীপ গগৈ তেখেত খুব এজন হেৰিত চাকৰি কৰিছিলে। তেওঁ হেৰি বুলি কেন্দ্ৰ এটা আছে, মানে এইটো কি কয় হেল্থৰ এইডোখৰত উলুবাৰীৰ ওচৰতে নগৰীয়া স্বাস্থ্য কেন্দ্ৰ নেকি, তেওঁ তাতেই সেইডোখৰত চাকৰি কৰিছিলে। আৰু তেওঁ হেৰিত আছিলে এই দক্ষিণ শৰণীয়াত তেওঁ চাকৰি কৰিছিলে। আৰু তেওঁ কৈছোঁ মানে কেছেট এতিয়া তৰামাই যিবিলাক আগতে চিনেমা বনাইছিল, ৰমেন বৰুৱাদেৱে সংগীত পৰিচালনা কৰা, সেইবিলাকত তেওঁ ঢোল বজাইছিল। তৰামাই, মৰমী, আগৰ যিবিলাক চিনেমা এই ঢুলীয়া আছিলে তেওঁ। আকৌ ইয়াত নহয়, তেওঁ কলিকতালৈ যাবলগীয়া হয়। আগতে ৰেকৰ্ডিং ইয়াত নহয়, কলিকতাত গৈ ৰেকৰ্ডিং কৰে, তেতিয়া ঢুলীয়া তেওঁক লৈ যায়। গতিকে সেইজন সাংঘাতিক এজন আৰু মানুহ। তেওঁ মানে খুব মিনিটতে তেওঁ বিহু এটা লিখি দিব পাৰে, এনেকুৱা মানে তেওঁৰ এটা হেৰি আছিলে পাকৈত সভা। ধৰি লওক আমি বিহু কেছেট কৰি আছোঁ, বোলে কয় হেৰি নহয় আমাৰ নাই নহয়, আৰু বিহুৰ নাম এটা মানে বিহু গান এষাৰ কম হ'ল নহয়। তেওঁ আৰু হেৰি বেগ এটা থাকে, বেগটো তাৰ পকাতে পেটটো পেলাই পোৱা লাগি গ'ল মানে মিনিটত তেওঁ লিখি দিছিলে। সাংঘাতিক এজন মানে বিহু। আৰু তেওঁ মৰা আগে কৈছে, ঐ মই মৰিলে
হেৰি বুলি ওলাব যদি কোনোবাই খুচি দিয়ে তেজ ওলাই তেজৰ টোপালে মোৰ বিহু 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 বুলি ওলাব এই তেনেকুৱা মানুহ আছিলে এজন দ্বিতীয় নামটো লওঁ জুবিন গাৰ্গ জুবিনৰ মোৰ চিনাকি হৈছিলে সেই এটা বিহু নামতে কৈছে যে মানে মই তেতিয়া জুবিন আহিছিলে প্ৰথম তেতিয়া জুবিনে মানে সেই অডিটেকত সি প্ৰথম যিটো মায়া কেছেট গাব সি ইফালে হেৰি কৰি থাকে মানে ৰিহাৰ্চেল কৰে এটা ৰুমত সোমাই তাৰপৰা আমি আকৌ গাই থাকোঁ মেইন তেতিয়া বিহু আৰু মই সেই চেনাই বাখৰুৱা বুলি গান এটা চেনাই বাখৰুৱা এ মোৰে মন মোহিলি ঐ চকুৰে টিপতে এ কিনো আশা দিলি ভালৰি বোলাওতে বুকু জ্বলাই মোকে নথগিবি এ জ্বলাই নেমাৰিবি মোক কিছে নিমাই কৰিছো ধেমালি হাঁহি নাচি মাতি ৰঙালী বিহুতি পায়ে কিছে নিমাই আকাশে চাপি ঘুনু ঘানা কৰি সমাজে জানিলে তয়ে মোৰ লগৰী হবি এনেকৈ গান এটা গাই মই আহি দিলোঁ আহি সি সোমাই তাৰমানে তাত ৰেকৰ্ডিং ৰুমত সোমাই চালে শুনিলে গানটো শুনি মানে সি মোক মানে লগ কৰিবলৈ ইচ্ছা কৰিলে তেতিয়া সেই চিনাকি হ'লোঁ হয় তাৰপাছত সি আধুনিক গীত গায় তাৰপৰা ক'ৰবাত প্ৰগ্ৰেম কৰিবলৈ যাওঁতে তাক বিহু গাবলৈ ক'লে সি বিহু গাব নোৱাৰা কাৰণে কিবা তাক অকণমান হেৰিও কৰিলে ক'ৰবাত তেতিয়া মানে তাৰ হেৰি বিহু গোৱা এটা ইচ্ছা হ'ল তেতিয়া মই আকৌ মানে এবাৰ সেই ৰাছিয়ালৈ যোৱা আগে বিহু কেছেট এটা মানে এটা ল'ৰাই ক'লে দুলু দাস বুলি যে খগেন দা বিহু কেছেট এটা কৰোঁ আপুনি গান কেইটামান গাই দিয়ক তেতিয়া মই ভাবিলোঁ বোলো ল'ৰা এটা দিম নতুন তাক গোৱাই দিবি গান মই এটা বা দুটা গাই যাম বা এটা গাই যাম তাক গোৱাই দিবি চলিলে একদম পূৰা চলিব তোৰ কেছেট নচলিলে নাই তাৰপৰা জয়ন্ত সোণোৱালক ক'লোঁ তই মিউজিকখিনি কৰিবি মই ৰাতিয়ে এটা গান গাই মই ৰাতিয়ে মানে গুচি গৈছোঁ হেৰিলে মানে দিল্লী তাৰপিছতে জুবিনক গাবলৈ দিলোঁ উজান প্ৰীতি কেছেটৰ নাম উজান প্ৰীতি সেই উজান প্ৰীতি কেছেটত সেই 7টা গান গালে মই এটাই গালোঁ আৰু সেই উজান প্ৰীতি কেছেট যেতিয়াৰ পৰা ৰিলিজ হ'ল আৰু জুবিনে ৰ'বলগীয়া নহ'ল তাৰপিছতে এই উজান প্ৰীতি হোৱা চলাৰ পাছতে বিহু কেছেট গাবলৈ তাৰ মানুহ লাইন পতা লাগি গ'ল সি তেতিয়াৰ পৰাই মোক সেইকাৰণে সি ভালো পায় আৰু দাদা এইখিনিতে মই কওঁ ঋতু সেইকাৰণে জুবিন দাই কৈছিলে লাখ লাখ জুবিন দাৰ ফেন কিন্তু জুবিন দাই কৈছিলে যে মই খগেন গগৈৰ ফেন তাৰোপৰি তেওঁ কৈছিলে যদি লোকসংগীত মই যে শিকিছোঁ একমাত্ৰ খগেন দাৰ পৰা শিকিছোঁ সেই কথা জুবিন গাৰ্গে নিজে স্বীকাৰ কৰিছে তাৰ মানে তাৰপিছত টোকাৰী গীতো গাবলৈ ক'লোঁ টোকাৰী গীত যেতিয়া সেই গালে টোকাৰী গীত গালে কিছুমান মানে হেৰি থাকে হৰি নাৰায়ণ এ ৰাম হৰি ৰাম নাৰায়ণ টোকাৰী গীতৰ মাজত এইবিলাক থাকে সি নাগায় এইখিনি খগেন দাক গোৱাবি বুলি মানে থৈ দিয়ে তাৰমতে পাছত বহুত কেইবাটাও তাৰপিছত মই কেলি তই নোৱাৰিবি কেলি গাচোন তাৰপৰা সেই গালে তাৰপিছত কিন্তু সেই আহি গ'ল এই তেনেকুৱা সেইকাৰণে হয়ো কিছু কথা মানে বিহু হওক টোকাৰী হওক সি মোৰ পৰা কিন্তু হেৰি নোলাও নহয় তথাপিতো তাৰ কণ্ঠটো বৰ ধুনীয়া সি যি গায় তাকেই হয় সি ইচ্ছা কৰিলেই হয় আচলতে কিন্তু প্ৰথমখিনি মই তাক হেৰি আৰু এনেকৈ আইডিয়া দি তাক আগবঢ়াই দিলোঁ আৰু সেইটো এটা সঁচা কথা আৰু দাদা আমি এতিয়া বম্বেলৈ যাম মায়ানগৰী বম্বেত আমি জানো যে মণিৰত্নমৰ দিলছে ছবিখনত শ্বাহৰুখ খানৰ সৈতে শুনিছোঁ এটি সৰু চৰিত্ৰত আপুনি অভিনয়ো কৰিছিলে সেই বিষয়টো আমি জনাই নাছিলো কিন্তু সেইটো বম্বেত নহয় সেইখন শ্বুটিং হৈছিলে হিমাচল প্ৰদেশ চিমলা ডেলহাউচি চাম্বা বুলি এনেকুৱা কিছুমান জেগা আছে আমি ডেলহাউচিত আছিলোঁ হোটেলত যিখনত সেইখনতে শ্বাহৰুখ খানো আছিলে আৰু মনীষা কৈৰালা বেলেগকৈ আছিলে কিন্তু আমি গৈছিলোঁ তাত আচলতে সেইটো অসমৰ উগ্ৰপন্থীৰ সমস্যাৰ লগত মিলাকে এটা কাহিনী আছিলে আৰু তাত কি হ'ল তেতিয়া আমি ইয়াৰ পৰা চেতনা দাস বাইদেউ মই আৰু আমাক লৈ গৈছিলে আচলতে আমাৰ হেৰি বাহাৰুল ইছলামে যিহেতু বাহাৰুল ইছলামৰ হেৰি পৰিবাৰগৰাকী ভাগীৰথী হ'ল মণিৰত্নমৰ ভাগিনীয়েক সেই সূত্ৰে বাহাৰুল ইছলামে আমাক
তাৰমানে মাতিলে কেলে মনীষা কৰিলে মানে অসমৰ হেৰিত কিবা এটা হেৰি দেখুৱাই তাই বিহু নাচিব লাগে এতিয়া আমাৰ বিহু আমি ঢোল চুলো এনেকৈ লৈ গৈছিলোঁ আমাৰ নাঙল চাঙল এনেকৈ কিবা কিবি আৰু তাৰপৰা যেতিয়া এই শ্বুটিঙত আমাৰ গৈ পোৱা এদিন দেৰি হ'ল দেৰি হোৱাৰ কাৰণে কি হ'ল মনীষা কৰিয়ালা থাকিব নোৱাৰিলে গুচি গ'ল এতিয়া কৰিব কি আমিতো গোটেইখিনি গ'লোঁ গতিকে মোক কি কৰিলে মানে শ্বাহৰুখ খান হ'ল এটা ৰেডিঅ'ৰ মানে চেণ্টাৰ মানে এটা ইঞ্জিনিয়াৰ ঘূৰি ফুৰা যে থাকিব মোক সেই শ্বাহৰুখ খানৰ এছিষ্টেণ্ট কৰি মানে মোক দি দিলে যে বেছি নহয় 4-5টামান শ্বট আৰু শ্বাহৰুখ খানৰ লগত মই যাব লাগে গৈ ৰেডিঅ' চেণ্টাৰ হেৰিত বহি এনেই কিবা হেৰি কৰি আৰু মানে হেৰি দেখে তেনেকুৱাকৈ 3-4টামান শ্বট ল'লে শ্বাহৰুখ খানৰ লগত সেয়ে আৰু তাৰমানে আচলতে গৈছিলোঁ তাত বিহু হেৰি কৰিবলৈ মনীষা কৰিয়ালাক বিহু নচুৱাবলৈ তেনেকুৱা হ'ল কথাটো তথাপিতো যি কি নহওক মানে তেওঁলোকে এনেই ঘূৰাই নপঠালে চেতনা বাইদেউ জীয়েক গৈছিলে মই এনেকৈ আৰু হেৰি দিলীপ ফুকন এনেকৈ গৈছিলোঁ তাৰপৰা বাহৰুল ইছলাম হেৰি গৈছিলে আৰু ইয়াৰ পৰা গৈছিলে আমাৰ হেৰি গৌতম বৰা তেওঁ মানে উগ্ৰপন্থী লিডাৰ অভিনয় কৰিছিলে গৌতম বৰা চিনেমাৰ ডাইৰেক্টৰ গতিকে তেনেকুৱাকৈ সেই সুবিধা পাইছিলোঁ আৰু আমি তাত প্ৰায় এসপ্তাহমান আছিলোঁ তাত এসপ্তাহে শ্বুটিং হৈছিলে এই সৰু সৰু শ্বুটিঙতে বহুত সময় লয় তেওঁলোকে একোটা মানে হেৰিয়েই তেতিয়াই দেখিলোঁ বোলো শ্বাহৰুখ খানেও মানে ধৰি লওক শ্বাহৰুখ খানেতো এটা শ্বট দিবলৈকে বোলো বহুত সময় লয় হেৰি তেনেকুৱা মানে হয়তো বহুত কাৰিকৰী খেলি মেলি হ'ব পাৰে তেনেকৈ সুবিধা এটা পাইছিলোঁ আৰু এখন আছিলোঁ আৰু খুব ভাল তেওঁ আমাৰ লগত বিহু নাচে পেঁপা বজাবলৈ বিচাৰে পেঁপা শিকে সেনেকুৱা কৰি আছিলে মানে এসপ্তাহ সেইটো এটা সৌভাগ্য হৈছিলে আৰু এতিয়া যে MTV বম্বে বুলি ক'লে এতিয়া বম্বেত মই আগতে যেতিয়া জুবিন পথ বম্বেত আছিলে আমাৰ বৰ ভাল হেৰি এটা হৈছিলে মানে ছনী টিভিয়ে এই এটা হেৰি কৰিবলৈ লৈছিলে মানে কেতিয়া কেছেট আৰু ছনী টিভিয়ে মানে কৰিব মই তাত 20 দিনমান আছিলোগৈ বম্বে জুবিনৰ লগত ছনী টিভিয়ে কৰিব মানে কি বিহু এইবিলাক এটা ঐ জানো আকাশখন ধুনীয়া এই ঐ জানো তৰাৰে জিলিকা সেইটো মই গাম অসমীয়াত জুবিনে গায় হিন্দীত হৰ হৰ নন্দী বিংগী স্তুতি কৰে যিটো কাউণ্টেলক হেৰি যে আমাৰ ৰামেশ্বৰ পাঠকদেৱে গোৱা সেইবোৰ গাইছিলোঁ আমি মই গাওঁ অসমীয়াত জুবিনে গাই হিন্দীত 4-5টামান আমাৰ হৈছিলে ৰেকৰ্ডিং হোৱাৰ পাছতে সেই যিজন প্ৰডিউচাৰ যিজন তেওঁ ষ্টুডিঅ' তেওঁ নিজা ভাৰ পেটুৱাকৈ মানুহজন তেওঁ ঢুকাই থাকিলে নহয় নহ'লে এই এলবামটো যদি ওলালেহেঁতেন তেতিয়াই এইটো বহুত আগৰ হেৰি কথা বৰ এটা বেলেগ হেৰি এটা হ'লহেঁতেন তাৰমানে গতিকে সেই তাৰপৰা নহ'ল নহয় এই কক ষ্টুডিঅ'টো এনেকুৱা হ'ল মানে আমাৰ ভাগিন এটা বুমনি বুলি সেই ভাগিন এটা থাকে লেজলি লুইচ যিজন মিউজিক ডাইৰেক্টৰ লেজলি লুইচৰ ষ্টুডিঅ'ত আমাৰ ভাগিন এটা থাকে লেজলি লুইচৰ ষ্টুডিঅ' আছে নিজা তাৰ ৰেকৰ্ড হিচাপে থাকে আৰু এনেই তাৰ বম্বে যিবিলাক হেৰি থাকে FM-তো মাজে মাজে হেৰি কৰে কি বুলি কয় এইটো ডিজেনে সেইবোৰ নাজানো এতিয়া সি তেতিয়া এবাৰ তাৰ লগত এই মানে লেজলি লুইচ ফুৰিবলৈ আহিছিল অসমলৈ মই তেতিয়া গান গাই আছিলোঁ এই দিজ চিত্ৰা যি আমাৰ যিটো ষ্টুডিঅ' আমাৰ চানমাৰী এইফালে জ্যোতিনগৰ চাইডে সেই তেওঁ মানে চাবলৈ গৈছিলে তেতিয়া তালৈ কিবা এটা কামত গৈছিলে যাওঁতে মই গাই আছোঁ বিহু বিহু গাওঁতে তেওঁ বহুত দেৰি শুনি পানি আৰু মোক লগ কৰিলে কথা পাতিলে ক'লে এনেকুৱা কথা মোৰ খুব ভাল লাগিছে আপোনাৰ ভইচটো মানে খুব ফ'ক ভইচ লোকসংগীতৰ গতিকে মই এটা হেৰি কৰিম বম্বেত আপুনি যাব লাগিব মই ঠিক আছে ক'লে হ'ল ইয়াক ভাগিনটোক বোলো মই যাম আৰু কেলৈ নাযাম গৈ প্ৰায় এসপ্তাহমানৰ পাছতে তেওঁ মাতিলেগৈ মোক পিনে বিহু চলি আছে বিহুৰ মাজতে আৰু মাতিলে তেওঁ প্ৰথমে ফ্লাইটৰ টিকেট কাটি মই মাতি উঠালে গ'লোঁ গৈ এইখিনি গান এইখিনি ল'লে আৰু বিহু নামখিনি লৈ তেওঁ তাত আকৌ হেৰি মানে ক্লিকটো বজাই দিয়ে আৰু ক্লিক টিক 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 বজাই থাকে সেইটো তই গাই থাকিব লাগিব সেইটো ক্লিয়াৰ হ'লে মানে তাত মিউজিক বনাবলৈ কিবা কৰিবলৈ একো অসুবিধা নাপায় সেইকাৰণে সেই ক্লিকটো মাৰি থৈ দিয়ে ক্লিক তাতে গাই থাকিব লাগিব তাই সেইখিনি ল'লে মোৰ লৈ আকৌ মই আহি দিলোঁ আকৌ কেইদিনমানৰ পাছত আকৌ টিকেট কাটি মানে ক'লে আপুনি আহক ৰেকৰ্ডিং কৰোঁ গৈ আকৌ 2 দিন থাকিলোঁ তাত এদিন থাকিলোঁ এদিন শংকৰ মহাদেৱৰ লগত বহিলোঁ কথা পাতিলোঁ তাৰপৰা এদিন আকৌ ৰিহাৰ্চেল তেতিয়া খুব দুটা বন্ধু তাৰমানে আৰু শংকৰ মহাদেৱ কি কয় লেজলি লুইচৰ একেবাৰে জুহুক এতিয়া এখন হোটেলো আছে গোটেই কাঠৰ
চব কাঠৰ মানে সেইবোৰ বৰ ভাল লাগে গতিকে আহে এটি তাতো বহে কথা বতৰা পাতে এদিনাখন ৰিহাৰ্চেল হ'ল আৰু ষ্টুডিঅ'টো আমাৰ জ্যোতি চিত্ৰপথৰ নিচিনা আহল বহল যিটো কোক ষ্টুডিঅ' হেৰি কৰিছিলে শ্বুটিং খুব আহল বহল ষ্টুডিঅ' তাৰপৰা গ'লো এনে এদিন ৰিহাৰ্চেল এটা হ'ল আৰু তাত চব লাইভ গাইছোঁ যে লাইভ মানে কেমেৰা কিমান আছে ভগৱান জানে মানে চাৰিওফালে আৰু লাইট মানে কি কৰিছে মানে গোট লাইভ কৰিছিলোঁ গোটেই বস্তু একদম গোৱাৰ পৰা হেৰিৰ পৰা চব লাইভ গতিকে সেই গালোঁ মেলিলোঁ খুব ভাল হ'ল বুলি ৰাইজেও ক'লে তেহেঁতে ক'লেও ভাল আকৌ শুনিবলৈ মন গৈছে অকণমান টিপ টপ যদি হৈ যায় চেনিমাই জাজি নৈ ভুৱাই দিম চেনিমাই কলিজাৰ তেজেৰে চেনিমাই ঐ তেজেৰে বজাব নৈ চেনিমাই ঐ তেজেৰে বজাব নৈ চেনিমাই তোমাৰ বিয়া হ'ব চেনিমাই নোৱাব ধুৱাব চেনিমাই ঐ গাতে নুমা হালধি দিয়ে চেনিমাই ঐ গাতে নুমা হালধি দি টিপ টপ দেখিলে আহু বুলি নকবা মাজনী টিপ টপ দেখিলে আহু বুলি নকবা মাজনী ঐ মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়া লৈ পানীটো কি থাকোঁতে মাজনী হাতত চৰিয়া লৈ পানীটো কি থাকোঁতে মাজনী ঐ হ'বনো পানী লগা জ্বৰ এনেকে আছিলে আৰু সুন্দৰ খুব সুন্দৰ এইকেইটা দিন যে মই অফিচতো গুণগুণাই আছো টিপ টপ ভাল পালে গোটেই ক'লে ভাল হৈছে বুলি আৰু শংকৰ মহাদেৱ মানে যিটো আহিলে সেইটো মাৰাঠী লোকসংগীত গতিকে তাত কিন্তু এটা হেৰি এই যিটো মানে ফিউজন এই ফিউজনটো কিন্তু তেওঁলোকে যি ধৰণে কৰিছিলে খুব ভাল হৈছিলে আমাৰ অসমৰ ফিউজনবিলাক খেলি মেলি কৰি পেলালে তাত অকল লোকসংগীতবিলাক হেৰি কৰিছে যেনেকৈ তেওঁ মাৰাঠী লোকসংগীত গাইছে শংকৰ মহাদেৱনে যেনেকৈ চানক গাইছে যদিও ভাটিয়ালি টাইপ লোকসংগীত কৈলাশ খেৰ গাইছে লোকসংগীতৰ হেৰিত কিন্তু আমাৰ ইয়াত গোটেইখিনি আধুনিক হেৰি কৰি পেলালে ফিউজন হেৰি গতিকে সেই ফিউজন প্ৰথম আৰম্ভ কৰিছে তেওঁ তাত মই প্ৰথম গৈছোঁ তাৰপিছত পাপনহেঁতেও গৈছে পাপন আমাৰ মৌচুম গগৈ আমি এনেকৈ আৰু গোটেইখিনি হেৰি কৰিছিলোঁ ভাল লাগিছিলে তেওঁলোকৰ খুব চিম্পুল মানুহ ইমান শংকৰ মহাদেৱনে ইমান এজন মানে জনপ্ৰিয় ডাঙৰ গায়ক মানে কিন্তু ভেম চেম নাই মানে ইমান মানে নম্ৰ মোকতো সৰুৱে মানে টিপ টপ দা বুলি মাতিব তাৰ মাজতে এটা কথা কওঁ বিন বৰাগী বান্ধৈ আৰু তাৰ মাজতে বিন বৰাগী বান্ধৈৰ কথাও আমি পাতিম কিন্তু তাৰ মাজতে আকৌ হেৰা বিয়নী এটা জন্ম যন্ত্ৰণা আছে আকৌ হেৰা বিয়নীটো শুনিম কিন্তু তাৰ মাজতে আকৌ হেৰা বিয়নীটো কিয় সৃষ্টি হবলৈ হ'ল এটা অন্তৰালৰ কাহিনীটো অকণমান দৰ্শকসকলে আকৌ হেৰা বিয়নী মানে মই এইটো কৈছোঁ য'তে ত'তে যে আমাৰ আহোমসকলৰ এটা ভিতৰ প্ৰক্ৰিয়া সকাম বুলি কয় হাজৰ সকাম সেই হাজৰ সকামটো যেতিয়া পাতে সেই সকামটোত অকল বিয়নী কাক কৈ জানাই নহয় মানে আমাৰ দেউতা মাকৰ হেৰি মানে এনেকে বা মাকৰ এইবোৰ এনেকে থাকিব লাগিব গোটেইখিনি বিয়নী আমাৰ মাৰ দেউতাকহেঁত মানে এনেকুৱা বা দেউতাকহেঁত এই গোটেইখিনি মিলাই বিয়নী সেই বিয়নীবিলাকে এনেকুৱা অময়া ভকত বুলি কয় আমাৰ তাত একেটা বাতিতে মানে গোটেই সকলোকে বিয়নী দিয়ে মানে একদম তাৰ ভিতৰতে বিহু নামৰ জোকোৱা হয় তেতিয়া সেই বিয়নীক মানে বিয়কে আকৌ হেৰা এই বিয়নী কি খাই মৰিলে এই হেৰা বিয়নী কি খাই মৰিলে বিয় ডিঙৰা জানতে ডিঙৰা পাতোতে চেপাত লাগি মৰিলে হেৰা বিয়নী কি খাই মৰিলে হেৰা বিয়নী কি খাই মৰিলে উমনি কুকুৰাই ঘুমনি ধৰিলে পথাৰৰ বৰা ধান খাই হেৰা বিয়নী কি খাই মৰিলে হেৰা বিয়নী কি খাই মৰিলে কুকুৰা ঠেঙেৰে মঙল চাই আহিছো বিয়নীক আনিব
পায়ে হেৰা বিয়নীয় কি খাই মৰিলে বিয় হেৰা বিয়নীয় কি খাই মৰিলে কি খাই মৰিলে বিয়ৈ ই আমাৰ বিহু নামবিলাক গাওঁতে তাজ আৰু ঠাচ তাৰোপৰি কিছুমান শব্দ এতিয়া কি খাই মৰিলে হ'ব লাগে কিন্তু আমাক কথিত বস্তুটো মৰিলে বুলি গালে শুনিবলৈ শুনি নহয় কি খাই মৰিলে কি খাই মৰিলে আগতে নাচনি নাছিলে দিন পিঠবি লৰিলে হ'ব লাগে পিঠবি লৰিলে দিন পিঠবি লৰিলে এনেকে মানে হেৰি কিছুমান ইংৰাজী শব্দ অসমীয়া হৈ গ'ল আমাৰ যেনেকে তাৰ ল'ৰাটো খুব স্মাৰ্ট আচলতে হয় এক্সপাৰ্ট কিন্তু গাঁৱৰ মানুহৰ মুখত গৈ স্মাৰ্ট হৈ থাকিলে মানে তাৰ ল'ৰাটো পঢ়াত বৰ স্মাৰ্ট দেই বুলি ক'ব তাতে পেচেঞ্জাৰ ট্ৰেইনখন আমাৰ গাঁৱত এই পেচেঞ্জাৰ গাড়ীখন আহিলে ইংলিছতে কৈছে কিন্তু পেচেঞ্জাৰ কিন্তু নাই পেচেঞ্জাৰ গাড়ীখন আহিলে এই তেনেকুৱা কিছুমান ইংৰাজী শব্দ অসমীয়া হৈ থাকিলে এতিয়া আমাৰো মানুহে কেতিয়া হেৰি তুমি খুব ঠিক সময়ত আহিলা বুলি কৈ জানো একদম ৰাইট টাইমত আহিল দেই এতিয়া ৰাইট টাইমটো অসমীয়া নিচিনা হৈ থাকিলে ঠিক সময় বুলিতো কোনেও নকয় এতিয়া এনেকুৱা কিছুমান ইংলিছ শব্দ এতিয়া টিপ টপটো খাটি অসমীয়া হৈ থাকিলে আমাৰ এইবোৰ বুঢ়াসকলে গাইছিলে টিপ টপ দেখিলে আহো বুলি নকবা গতিকে এনেকুৱা কিছুমান ইংৰাজী শব্দ মানে অসমীয়া হৈ থাকিলে গৰু চৰাইতে আপুনি গোৱা তেনেকুৱা কিবা যদি মাটিৰ গোন্ধ নহয় মই গোৱা গীত গোটেইখিনি আমি পুৰণা বিহু নাম তাৰমানে বিহু নাম যিখিনি আমাৰ পৰম্পৰাগত চলি অহা সেইখিনি বিহু নাম আৰু এতিয়া লাহেকে যিখিনি মানে ধৰি লওক নতুন চামে লিখি কেনি গাবলৈ ল'লে এই CD বিলাকত বিশেষকে CD জানমণি জোনবা এইবিলাকত ময়ো গাইছিলো মই যিখিনি গাইছো কিন্তু মই হেৰিকে গাইছো পুৰা সোণেৰ সোণেশ্বৰী এই গৰু আহে গধূলি এই গৰু শিঙত চিঠি পায় সোণেশ্বৰী ততে নাই হায় পচকলীয়া চহলতে বান্ধি লৈ দুৱা চুকত মেলি লৈ টিপতে ঐ পঢ়িলে তাই এই গীতবিলাকৰ এই বিহুনামবিলাকৰ অৰ্থ আছে গাঁৱত আমাৰ মানুহবিলাকে হেৰিয়ে জানে ল'ৰাবিলাকে জানে এইটো গৰু কাৰ ঘৰৰ যিজনী ছোৱালী ভাল পায় সেই ভাল পোৱা ছোৱালীজনী গৰু কোনকেইটা চাই থাকে পথাৰত আৰু আমাৰ গাঁৱত এটা কথা আছে গৰু কিন্তু গধূলি ছোৱালীয়েহে বান্ধে মানে ল'ৰাবিলাক ওলাই গুচি যায় গতিকে গৰু বান্ধে ছোৱালীয়ে গতিকে সেই ল'ৰাটোৱে গৰু শিঙতে চিঠিখন পঠাই দিয়ে আৰু ছোৱালীজনীয়ে গৰু বান্ধোতে পালেই চিঠিখন সেইকাৰণে সোণেশ্বৰী গৰু আহে গধূলি গৰু শিঙত চিঠি পায় সোণেশ্বৰী ততে নাই গতিকে এইবিলাক একেবাৰে পৰম্পৰাগত আমাৰ চলি অহা ছবি মানে এখন ছবি তাৰপিছতে মোক এনে অনুষ্ঠান চাই এদিন খগেন মহন্তদেৱে খগেন দাত এতিয়া গুৱাহাটী মানে ৰেডিঅ'ৰ চেণ্টাৰ তেওঁ প্ৰডিউচাৰ আছিল সংগীত বিভাগত এদিন শুনিলে তেওঁ শুনি কানি মোক মানে হেৰি কৰিলে তেওঁৰ লগত আমাৰ ওচৰৰ এজন ককাইদেউ তীৰ্থফুকন বুলি তেখেতে ক'লে এই খগেন গগৈ নৰকাষত থাকে কোনোবা ল'ৰা এটা টুকাই গীত আহিলে শুনিলোঁ তাক অডিশ্যনটো দিবলৈ কৈ দিবচোন বোধকৰোঁ প্ৰথম অডিশ্যন যদি মই ভুল কোৱা নাই মই দিছোঁ তাৰপিছতে ফৰ্ম এখন আনি দিলে তেখেতে মই দিলোঁগৈ দি কেইদিনমানৰ পাছতে খগেন দাই মাতি পঠিয়ালে তাৰপৰা অডিশ্যন দিলোঁ আৰু এদিনাখন কৈছে তুমি পাছে কৰিলা অডিশ্যন দিয়া আৰু পাছ কৰাজন প্ৰথম ব্যক্তি কিন্তু সেই গুৱাহাটী ৰেডিঅ' চেণ্টাৰত অডিশ্যন দি মানে টুকাৰী গীতৰ অডিশ্যন দি পাছ কৰা প্ৰথম মই এনেই ডিব্ৰুগড়ত আমাৰ বহুত আছে ডিব্ৰুগড়ত বহুত মানে জিউৰাম গগৈ জীৱকান্ত ফুকন এনেকৈ বহুত আছে তাত দেই আমাৰ এতিয়া হেৰি বৈৰাগী উমাকান্ত বৈৰাগী এইবিলাক ডিব্ৰুগড়ত তেওঁলোকে বহু আগতে হেৰি কৰা কিন্তু গুৱাহাটীত টুকাৰী গীতৰ অডিশ্যন দি পাছ কৰিছোঁ মই আৰু সেই তেতিয়াৰ পৰাই প্ৰায় 87ৰ কথা এইটো 87 মানৰ পৰা মই টুকাৰী গীত গাইছোঁ আৰু মানে গুৱাহাটী ৰেডিঅ' চেণ্টাৰত সেইধৰণে তাৰপিছতে সেই এদিন আমি তেতিয়া কেছেটৰ বিষয়ে ইমান আইডিয়া নাই সেই তেতিয়া ভূপেন উজীয়ে কৈছোঁ নে নিজৰ ষ্টুডিঅ' নাই ভূপেন উজীয়ে আমাক ক'লে টুকাৰী গীতৰ কেছেট কৰোঁ জ্যোতি চিত্ৰকান্তে আমি তেতিয়া নেজানো আৰু মুঠতে খোল নেগেৰা বাঁহী অন্য একো বস্তু নাই আমি প্ৰথম যেতিয়া বিহু গাইছিলোঁ তেতিয়াও এইবোৰ কীবৰ্ড চিবৰ্ড নাই নহয় ঢোলটো বাঁহীটো আৰু মানে সেইকাৰণে মানে পেপা গগনা তাৰ পাছতে এইবোৰ কীবৰ্ড চিবৰ্ড এইবিলাক আহিলে এতিয়া বজাইছে সেইটো কথা নহয় মই এইটো বাদ্যই সংগীতটো নষ্ট নকৰে যিকোনো বস্তু আমাৰ সুৰ সঞ্চাৰবিলাক যদি আমি শুদ্ধকৈ গাই থাকোঁ বাদ্যটো বাজিব কিজানি শংকৰদেৱৰ দিনতো যদি কীবৰ্ড থাকিলেহেঁতেন তেওঁ বজালে কি ডাঙৰ কথা হয় নহয় বাদ্যটোতো একো অনিষ্ট নকৰে গতিকে আমি সেই আধুনিক বাদ্য বা পৌৰাণিক বাদ্য কিন্তু পৌৰাণিক বাদ্যখিনি আমাক লাগিব টুকাৰী গীতটো গালে টুকাৰীখন নহ'লে সেইটো কোনো হেৰি নহয় গতিকে গাইছিলোঁ আমি তেতিয়া সেই
এয়াই মোক এৰিলে এ দেউতাই মোক এৰিলে এৰিলে মৰমৰ চুমা বজাৰলৈ আনি আয়ে মোক বেচিলে এ দলনিত মেলিলে পোনা মোৰ মনাই এ দলনিত মেলিলে পোনা। এই টোকাৰী গীতত আমি টোকাৰীখন ব্যৱহাৰ কৰোঁ কাৰণে টোকাৰী গীত তাত দেহ বিচাৰো হয় মানে শংকৰে খৰালে এ নামৰে পুখুৰী এ মাধৱে বন্ধালে আলি আলিৰে দাঁতিতে ৰুলে কদম পুলি এ ভকতে জিৰাব বুলি আমি শংকৰদেৱৰ বিষয়েও গালোঁ। যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানাই কাষে চপাই দিয়া নাও এ মথুৰা হাতলৈ যাওঁ। আমি শ্ৰীকৃষ্ণৰ গতিকে টোকাৰীখন বজাই জেগাই কাৰণে কিন্তু টোকাৰী গীত বুলি কয়। তাত দেহ বিচাৰো থাকে, তাত আমাৰ কীৰ্তন ঘোষাও থাকে, তাত গোটেইখিনি বস্তু থাকে। গতিকে সময় একেবাৰে কম আমাৰ হাতত এতিয়া, কিন্তু জানিবলগীয়া আৰু কথা পাতি ঢেৰ কথাই থাকি গ'ল, বহুত থাকিল, কেতিয়াও আমি শেষ কৰিব নোৱাৰিম এইখিনি সময়ত। কিন্তু দাদা যোৱাৰ আগতে এটা কথাও পাতিব বিচাৰিছো যে আমাৰ যি লোকসংগীত লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে বুলিয়ে কওঁ, কিন্তু আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ বাবে আমাৰ কৰণীয় আৰু কিমান আছে? কৰণীয় মানে অসমীয়া সংস্কৃতিটো কাৰো ব্যক্তিগত সম্পত্তি নহয়, এইটো ৰাজহুৱা এটা বস্তু। তুমি নিজে ভাবিব লাগিব মই অসমীয়া মানুহ, মই নিজৰ সংস্কৃতিটো জীয়াই ৰাখিম। আজি ল'ৰাখিনিয়ে কওক ইংৰাজী গওক, হিন্দী গওক, চব গওক, কিন্তু মই সেইটোৱে সকলোকে কওঁ গাব লাগিব, আমাক ইংৰাজীও লাগিব, আমাক হিন্দীও লাগিব, কিন্তু অসমীয়া যিখিনি আমাৰ শিপাডাল গছৰ, আমি আজি চিনাকি দিবলৈ মোৰ ককা নাম ল'ব লাগিব, তাৰপিছত দেউতা, তাৰপিছত সেনেকৈ হ'ব কথাটো, হয় নহয়? নহ'লেতো মই ধৰঙা থংকৈ মই হেৰি জন্ম হোৱা নাই নহয়। গতিকে এই বস্তুটো আমি আমাৰ যদি নিজৰ হেৰিখিনি নাথাকে, শিপাডাল ৰাখিব লাগিব। শিপাডাল মানে গছ গছনি ডাল পাত সলনি হৈ থাকিব প্ৰত্যেক বছৰ, যেনেকৈ নতুন কুঁহিপাত হেৰি হয়, কিন্তু শিপাডাল ঠিক থাকিব লাগিব। গতিকে কিছুমান নতুনত্ব ল'লেও আমি এই পুৰণা বস্তুখিনিক, সেইকাৰণে মই কৈছোঁ সকলোৱে ভাবিব লাগিব যে এইটো মোৰ সংস্কৃতি, এইটো মোৰ বস্তু, গতিকে মই এইখিনিও ৰাখিব লাগিব, মই আনৰখিনিও ল'ব লাগিব। এই ধৰণে যদি প্ৰতিজন শিল্পী বা প্ৰতিজন অসমীয়াই ভাবে, তেতিয়া অসমীয়া গীত মাতবিলাক থাকি যাব। আৰু বিহুটো থাকিব, অসমীয়া যদি থাকে মানে বিহু থাকিব, কেলৈ এইটো কেতিয়াও নেহেৰায়। গতিকে এইটো অনুৰোধটো সকলোকে চব কৰিয়ে থাকোঁ সদায়। আমি এতিয়া বয়স গৈছেগৈ, মই এতিয়া প্ৰায় চৰকাৰৰ ঘৰত চাকৰি কৰিছিলোঁ সাংস্কৃতিক বিভাগতে বাৰু, তাৰপিছতে ৰিটায়াৰমেণ্টো ল'লোঁ 20 চনতে। কিন্তু তাৰ পাছত সকলোৰে বাবে সফল ডেকা, এতিয়া সফল ডেকা মানে কি জানে, এটা কথা এই মানে হেৰি নিচিনা আমাৰ এইজন ৰুদ্ৰ চৌধুৰী, আমাৰ এতিয়া এজন জনতা চৰকাৰৰ দিনত এজন শিক্ষামন্ত্ৰী আছিলে, কি চৌধুৰী, আমাৰ এজন হেৰি তেওঁ এটা কথা ক'লে, জীৱন জুখিবা হাঁহিৰে, বয়স জুখিবা বন্ধুৰে। হা, মই বয়স হ'লো বুলি যদি বয়সীয়া মানুহখিনিকে বিচাৰি ফুৰোঁ তেতিয়া নহ'ব, মই এতিয়া ডেকা ল'ৰা ফলত ফুৰিব লাগিব, তেতিয়া মনটো ডেকা হৈ থাকিব। গতিকে সেইকাৰণে কৈছোঁ জীৱন জুখিবা হাঁহিৰে, বয়স জুখিবা বন্ধুৰে। গতিকে সেইধৰণে থাকিবলৈ চেষ্টা কৰিছোঁ। দেহাই টানে মানে বেহাব লাগিব, এনেকৈ ধৰণে আৰু নিজৰ গীত মাতখিনি ৰাখিবও লাগিব আৰু ৰাইজক ক'বও লাগিব। খালি আমাৰ কিছু কথা হেৰি হয়, পুৰণা কিছুমান গীত মাত বুলি ক'বলৈ যাওঁতেও এতিয়া কিছুমান গীত মাত এৰিব লাগিব দেই। আমাৰ ল'ৰাবিলাকক কওঁ, এতিয়া আমি আগতে নগা চাঙে চাঙে বগাই ফুৰিছিলোঁ, নগা আলু কচু খাই, অকৰা নগাকে এই ককাই বুলিলোঁ, নাগিনী বুলিলোঁ বাই, সেইবোৰ আগৰ বুঢ়াসকলে গাইছিলে। কিন্তু তেতিয়া এইবোৰ হেৰি নাছিলে, টিভি চিভি নাছিলে, হয় নহয়? এতিয়াতো টিভিত লগাই দিলে যদি সেনেকৈ গাই দিয়ে, নগাটো যেতিয়া শুনিব, অকৰা নগা কৰি থাকে বুলি কাজিয়া লাগিবই, আমাক বেয়া পাপৰি হ'বই। গতিকে সেই পুৰণা হ'লেও কিছুমান গীত মাত আমি এতিয়া এৰিব লাগিব। যেনেকৈ আজি আগতে মিৰি বুলি কৈছিলে, এতিয়া মিৰি নহয় মিচিং, আগতে মিকি বুলি কৈছিলে, মিকি নহয় কাৰ্বি, গতিকে এনেকুৱা কিছুমান চেঞ্জ হৈ আছিলে, মিচিমি। গতিকে এই কিছুমান বস্তু এতিয়া আমি আগৰ পুৰণাভাৱে গাইছিলে যদিও এতিয়া নতুন চামে কিন্তু সেইখিনি ভাবি চিন্তি, যিখিনিয়ে আমাৰ মানে সমন্বয়ৰ সংঘাত লগায়, সেইখিনি তেনেকুৱা ধৰণৰ গীত মাত কিছুমান এৰিবও লাগিব। সেইটোৱে মই, সময় কমি আহিছে দাদা।